এভৰিৱান আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় ভালে আছে মোৰ মানে চৰ্দিটো ভাল হয় নাই সেইকাৰণে মাতটো অলপ ভাঙিয়ে আছে আৰু আজি পেকিঙৰ পৰা আৰম্ভ কৰিলোঁ এই সেটটো যাব যোৰাত এইটো সেট মোৰ এনেকুৱা সেট যেটো মোক চিনাকি কৰাই দিছে জুৱেলাৰী ডিজাইনাৰ হিচাপে আৰু তো এইটো মোৰ 150 প্লাছৰ ওপৰত সেল হৈছে কেনেকুৱা লাগিছে কমেণ্টত জনাব তাৰ পিছত আহি গ'লো আমি পিঠাগুড়ি খুন্দিব আৰু আজি আমি খুন্দিম সান্দহ মানে বিয়াৰ কাৰণে ঘৰত আমাৰ ইমান এটা নোৱাৰে কাৰণ আমাৰ বেমাৰ ঢেকি দিব নোৱাৰে সেইকাৰণে ভাবিলোঁ ইয়াতে আনো আৰু আমাৰ গোটেইকেইজনী লগ লাগি এনেকৈ সান্দহ খুন্দি চাহ খাই আছোঁ আৰু এনেকুৱাকৈ কৰাৰ মজাই বেলেগ মানে গোটেই ফেমিলি বা গোটেই মাইকীখিনি আমি লগ হৈ এনেকুৱাকৈ কাম কৰাটো মানে এটা খুব বেলেগ আৰু কালি সান্দহ খুন্দি আৰু ভিডিঅ' বনোৱাই নহ'ল তো এতিয়া যাব ওলাইছোঁ ঘৰত যোৱাকালি যোৱা কথা আছিল পিছবেলা কিন্তু দেৰি হ'ল সেইকাৰণে নগ'লোঁ এতিয়া পূৰা পেকিং চেকিং কৰি ৰেডি যাম আমি চাৰিআলিলৈ যাম তাৰপিছত তাতে অলপ বজাৰ আছে সেইখিনি কৰি কেনে ঘৰত যাম ব'লক আহি পালোঁ চাৰিআলি আৰু এতিয়া ল'ম বজাৰ কিমান চাওঁ এনে আৰু এইকেইখন হ'ল মানে কইনাৰ কাৰণে আমি যিবিলাক গিফ্ট আনিছোঁ এইকেইখনত লৈ যাম আৰু বেলেগ এক্সট্ৰা বেগ লৈ নাযাওঁ সেইকাৰণে লৈছোঁ চিঙৰাত এই তোমাৰ পকেটত লোৱা মই লৈ আছোঁ হা ক'তে আছে নেকি 500 টকা খুচুৰা নাম বেছি ইমান বজাৰ কৰিছোঁ আচৰিত আৰু গান বাজিছে সেইকাৰণে ভইচ ৰেকৰ্ড দিলোঁ আৰু এইখন লোৱা হৈছে বিয়াত মানুহ বহুত হ'ব ন ইমানটো বিচনা নাই সেইকাৰণে ওপৰত ৰুমত পাৰি দিবৰ কাৰণে থাৰ্মকল লৈছোঁ তাতে ওপৰত আৰু কাপোৰ পাৰি দিলেই হৈ যাব সেয়া আৰু এতিয়া যাম আমি এম বজাৰ তাতে অলপ বজাৰ আছে সেইখিনি কৰি লওঁ এম বজাৰ 50% ডিছকাউণ্ট আছে এনেকুৱা কালাৰ হ'লে বা এইটো কালাৰো ভাল লাগে চাইজটো চাই লওঁ এইজনী ক'ৰবাত আহিলে কিবা নহয় কিবা লাগিবই আৰু তাই ইমান হাল্লা কৰে তাৰপিছত খেলা বস্তু লাগে কিন্তু চব আছে তাইৰ খেলা বস্তু সেইকাৰণে তাইক দিয়া নাই লাষ্টত চাই ল'লোঁ এডাল হেয়াৰ বেণ্ড আৰু লগৰ দুডাল তথাপিও তাইৰ মানে শান্তি নহ'ল এইবিলাক ল'লোঁ আমি এইখিনি হৈ গ'ল যাওঁ এতিয়া হৈ গ'ল আমাৰ বজাৰ কৰা না কিমান বজাৰ একবাৰ এই লৈ হা নালাগে আৰু পঢ়াৰ ওপৰত আৰু কিবা আছে হা আমাৰ বজাৰ কৰি হালাত বেয়া ইমান বজাৰ কৰিলোঁ এইকেইদিন আচৰিত আৰু কি কম গাড়ী কষ্ট নজনা হৈ গৈছে কি নাম কৈছিল হেৰি বালাখানি নেফা কৰিব লাগিব Hi darling hả không là nào vậy বস্তু আনিলোঁ বস্তু নামোৱা এটা কয় বাবু আহি পালোঁ আৰু আহি
গধূলিয়ে হ'ল 5টামান বাজে তো আহি ভাত খাব লৈছোঁ ইয়াত তো ভাতখিনি খাই লওঁ তাৰ পিছত বাকী কি বজাৰ আনিলোঁ আৰু কি কৰিম দেখাই যাব পাৰোঁ মই ভাবিছিলোঁ কি আনিছোঁ সেই দেখাম, কিন্তু বাহিৰত তামোল কটা নহৰু কটা মানুহ ভৰ্তি হৈছে, সেইকাৰণে ভিতৰত যাব আৰু ইচ্ছাই নহ'ল। এইফালে জুই, আৰু জুই দেখিলেতো জানেই মানুহ ক'ত যাবই নোৱাৰে, সেইকাৰণে আৰু গোটেই আমি ফেমিলিৰ মানুহখিনিয়ে বহি আছোঁ, সেইকাৰণে আৰু গোটেই কিছুমান আমি ৰুগুণ এৰাই আছোঁ ৰুগুণ ঘৰত আহিও মই এইটো কামৰ পৰা ৰেষ্ট নাপাওঁ, মানে কি ঘৰত আধৰুৱা হ'ল, সেইকাৰণে আহি ইয়াতে কমপ্লিট কৰিব লৈছোঁ। আৰু এনেকুৱা ইচ্ছা যোৱা নাই মোৰ, মানে ভাগৰে লাগিছে নে কি লাগিছে নাজানো। মোৰ শাড়ীখনৰ মেটচিং এইটো কমপ্লিট হোৱা নাই, জাষ্ট বনাই আছোঁ। কি কৰিম ভাবিয়ে পোৱা নাই, এনেকুৱা ভাগৰ লাগিছে মোৰ, আচৰিত ভাগৰ লাগিছে, ইফালে গৰম বিষাইছে, কাৰণ হালি এইবিলাক কাম কৰি থকা যায়। যোৱা ৰাতি বজালো কৰিছোঁ, তাতে দিনটো কাম কৰা আৰু আজি দিনটো বজাৰ কিবা কিবি, তো এনেকুৱা শান্তি লাগিছে, কিন্তু উপায় নাই, নকৰিলেও নহয়। ঘৰতে আধৰুৱা কৰি আনিছিলোঁ, কাৰণ দুটা অৰ্ডাৰ আছিল ৰেড কালাৰৰ, সেই অৰ্ডাৰ দুটা কমপ্লিট কৰিলোঁ, কিন্তু মাথাই বেয়া হৈছে নেকি, এয়াৰিংযোৰ বনাব পৰা হৈছে, আৰু এয়াৰিংযোৰৰ যোগাৰখিনি কিজানি মোৰ তাতে গতি নাই, তাকে ভাবি আছোঁ কি কৰিম, কি হ'ব। আমি মেটচিং বস্তু পিন্ধিলে পূৰা মেটচিং হ'লে ভাল লাগে, আৰু চাই লওঁ কিবা এটা মিলাই ল'ম আৰু ভাল লাগিলে মনটো, মানে যদি ভবাৰ মতে হয় মনবিলাক পূৰা মানে ভাল লাগে আৰু, কিন্তু যেতিয়া ভবা মতে নহয় তেতিয়া মোৰে বেলেগ চলি, কাৰণ ইমান দিন পাইছোঁ, বহুত দিন আগৰ পৰা বনাই থ'ব মানে থ'ব লাগে যে, সেইটো কথাও মানে ভবা হয়। তো এইখিনি কৰি লওঁ, মই আজি অলপে কৰিম আৰু এনেই জাষ্ট কৰি এইখিনি মানে আধৰুৱা হৈছে, নতুনকৈ আকৌ নবনাওঁ আৰু। দিনভৰ কষ্ট কৰি এতিয়া যাওঁ ভাত খাব, আৰু সেইখিনি কাম মই যিখিনি কাম ওলাইছিলোঁ মানে জুৱেলাৰীৰ সেইখিনি অলপ হ'ল, আৰু অলপ বাকী আছে, পাৰিলে মৰ্ণিং কৰিম নাই আৰু ঠাণ্ডাও লাগিছে আৰু টোপনি লগাৰ দৰে লাগি আছে। চ' ভাত খাওঁ আৰু টোপনি, মোৰ 9:30 বাজিছে, যাওঁ বাবুহঁতে ভাত খাই আছে। ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব। বাই, আল্লাহ হাফিজ।